অৱশেষত আমি পালোহি হৰিদ্বাৰ। এইটো হৰিদ্বাৰ পাৰ্কিং হয়। পাৰ্কিঙত আমাৰ গাড়ীখন ৰাখিলোঁ। এতিয়া আমি বৰ্তমান গা ধুবলৈ যাম। আমাৰ শেষ যাত্ৰা আজি হৰিদ্বাৰে হয় আৰু এতিয়া আমি হৰিদ্বাৰলৈ গৈ আছোঁ, আপোনালোকক দেখুৱাম। এতিয়া হৰিদ্বাৰ এয়া নদীৰ মাজত পাই গ'লোঁ, দেখিছে হৰিদ্বাৰ। এতিয়া বৰ্তমান আউটে চলি আছে, দেখিছে আপোনালোকে আউটে। আজি ভাল টাইমত, ভাল সময়ত আমি পালোহি। আমাৰ যে কপাল ভাই আৰতি হোৱাৰ টাইমতে আমি পালোহি। মানুহ চাওক আপোনালোকে, মোৰ পিছফালে চাওক। আগফালে চাওক। প্ৰথমবাৰ হৰিদ্বাৰত আহি পেলাই আমাৰ বহুত কপাল ভাল, আমি আৰতিৰ সময়ত পালোহি। যোন মানে গৈ আছে, দেখিছে সকলোৱে হৰিদ্বাৰত মানুহ চাওক আপোনালোকে। হৰিদ্বাৰৰ গংগা নদীৰ মাজত আপোনাৰ হৰিদ্বাৰৰ মন্দিৰটো আছে, এয়া দেখিছে। হৰিদ্বাৰত সন্ধিয়া টাইমত কিমান মানুহ হয় আপোনালোকে চাওক। ধুনীয়াকৈ গাটো ধুই ল'লোঁ। গাটো ধুই লৈ মই কাপোৰ চেঞ্জ কৰিলোঁ। এতিয়া যোনমণিয়ে কাপোৰ চেঞ্জ কৰা নাই, এয়া এতিয়া তাই কাপোৰ চেঞ্জ কৰি ল'বলৈ লৈছে। ইয়াতে সেয়া সকলোৱে গা ধুইছে। সেয়া গংগা নদীত গা ধুইছে। মানুহ বহুত। আমি এতিয়া গা পা ধুই লৈ এতিয়া আমি মেইন মন্দিৰটোলৈ যাম, আপোনালোকক দেখুৱাম বাৰু। হৰিদ্বাৰৰ পৰা বিদায় পৰত আমি এয়া বিদায় পৰত এয়াকে আমি খাই বিদায় ল'ম হৰিদ্বাৰৰ পৰা। এতিয়া দেখিছে কি কি আইটেম।